নমস্কাৰ বন্ধুসকল, মোৰ বন্ধু সৌৰভৰ বাবে এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাব লাগিব বুলি কেতিয়াও আশা কৰা নাছিলো। কথাটো এনেকুৱা ধৰণৰ, যোৱা 26 তাৰিখে মোৰ বন্ধু সৌৰভে অম্বুবাচী মেলাত কিবা এটা কাম কৰি আছিলে। কাম কৰি ঘৰলৈ উভতাৰ সময়ত চিপাঝাৰৰ বিজেলবাৰীত এটা বহুত ডাঙৰ ভয়ংকৰ পথ দুৰ্ঘটনা হয়। ততাতৈয়াকৈ এখন ব্যক্তিগত নাৰ্ছিং হোমত লৈ যায় যদিও বৰ্তমান সময়ত তাত বহুতখিনি পইচাৰ অভাৱৰ কাৰণে এতিয়া GNRC লৈকে লৈ গৈছে। আঘাতপ্ৰাপ্ত সৌৰভক উন্নত চিকিৎসাৰ বাবে বহুতখিনি পইচাৰ দৰকাৰ হয় এতিয়া। আৰু ঘৰত যিকেইটা গোহালি ঘৰত গৰু আছিলে গোটেইকেইটা বেচি দিছে। মাটি চাটি হয়তো যিখিনি আছিলে সেইখিনিও বন্ধকত যোৱা বুলি গম পাইছো। মোৰ আপোনালোকলৈকে এটা অনুৰোধ থাকিলে, আপোনালোকে যদিহে পাৰে, মই এটা স্কেনাৰ দিছিলো আৰু এই স্কেনাৰখনত পাৰে যদি অলপমান সহায় কৰিব, যাতে মোৰ বন্ধু সৌৰভক আমি আকৌ আমাৰ ওচৰলৈকে লৈ আহিব পাৰো। অতি দুখীয়া ঘৰৰ ল'ৰা, কিবা কৰি কাম কৰি নিজৰ ঘৰখন চলাই আছিলে। যিখিনি কাম মোৰ দ্বাৰা সম্ভৱ নহয় সেইখিনি হয়তো আপোনালোকে কৰি দিব পাৰে। ৰাইজে নখ জোকাৰিলে নৈ বয়। আপোনালোকৰ অলপ সহায় বিচাৰিছো। পইচা দি সহায় কৰিব নোৱাৰিলেও অলপমান ভিডিঅ'টো শ্বেয়াৰ